সুপ্ৰভাত সকলোকে। আমাৰ এই মাধৈ মালতী জোপাৰে সকলোকে সুপ্ৰভাত জনালোঁ। কিমান ধুনীয়া সুগন্ধ আৰু সৌন্দৰ্যৰে ভৰপূৰ এই মাধৈ মালতী। কিমান যে ভাল লাগে ঘৰত এজোপা মাধৈ মালতী থাকিলে। কেনেধৰণে বগাই গৈছে আৰু গোটেই ফুলিছে, আমোল মোল গোন্ধ। কিন্তু ডাঙৰ কথাটো কি জানে, প্ৰত্যেক ভাল বস্তুৰে এটা বেয়া থাকে, আৰু সেইখিনি বেয়াখিনি হ'ল এইখিনি। এই যে লেতেৰা, গোটেই লেতেৰা হৈ যায়, আৰু এইখিনি অনবৰতে চাফা কৰি থাকিব লাগে। এইবিলাক হ'ল এটা এটা দৰ্শন যে প্ৰতিটো ভাল বস্তুৰ আঁৰতো থাকে এটা এটা বেয়া। ভালখিনি আৰু বেয়াখিনিক লৈয়ে সকলো। কিন্তু কথাটো হ'ল যে আপোনাৰ দৃষ্টিয়ে ভালখিনি ল'ব নে তাৰ বেয়াখিনি ল'ব। সদায় যদি ভালখিনিৰ ওপৰত গুৰুত্ব দিব শিকা যায়, তেতিয়াহ'লে এই বেয়াখিনিৰ প্ৰভাৱ নপৰে, কাৰণ এইখিনি আমাৰ কৰ্তব্য। সুপ্ৰভাত সকলোকে।